বিজেপিৰ চৰিত্ৰটো হ'ল যে আঞ্চলিক শক্তিসমূহক মানে চেপি খুন্দি বশ কৰি একেবাৰে গিলি পেলাব লাগে। চুক্তি সমাপন হৈছিল, তাৰপিছত পৰৱৰ্তীকালত হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক শাসনভাৰ ল'লে। BTR চুক্তি যেতিয়া হ'ল বিজেপি চৰকাৰ দিনত আগৰ চুক্তিখনকে আপগ্ৰেড কৰি, সেই চুক্তিৰ 20% এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। কেৱল চাওক, বিগত প্ৰায় 1.5 দশকত BTADত যি ধৰণে BTADবাসী ৰাইজ প্ৰতাৰিত হ'ল, BTADবাসী ৰাইজ বঞ্চিত হ'ল বিভিন্ন ধৰণে। আৰু বিজেপি যেতিয়াৰ পৰা শাসনকালত আহিল, বিজেপি শাসনকালত অহাৰ পিছৰ পৰা কেৱল চিণ্ডিকেট ৰাজ আৰম্ভ কৰি কেইজনমান বড়ো নেতৃত্বক হাতত ৰাখি সম্পূৰ্ণ বড়ো জাতিটোকে বিজেপিয়ে প্ৰায় বঞ্চিত কৰি পেলাইছে। বড়ো জাতিৰ যি আত্মসন্মান, যি স্বাভিমান, যি স্বাধিকাৰ, সেই কাঢ়ি নিয়াৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে। তাৰ বিপৰীতে এতিয়া সমগ্ৰ BTAD অঞ্চলত লাহে লাহে যুৱ সমাজ হওক, ৰাইজ হওক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে BTAD যিখন BTC চুক্তি আমাৰ জাতীয় কংগ্ৰেছ দলৰ দিনতে হৈছিল, যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, আমাৰ তৰুণ গগৈ ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল। সেই সময়তে BTC চুক্তি হৈছিল। কংগ্ৰেছ দলে কিন্তু কেতিয়াও BTADত অনাধিকাৰ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা নাছিল। তেতিয়া কংগ্ৰেছ দলে BPF দলক সম্পূৰ্ণৰূপে যি আমাৰ মিত্ৰতা আছিল, মিত্ৰতাৰ ভিত্তিত কংগ্ৰেছ দলে BPF দলক সকলো আসন এৰি দিছিল। তাৰপিছত যিটো BTC নিৰ্বাচন আছিল, BTC নিৰ্বাচনতো সম্পূৰ্ণৰূপে BPFক বা বড়ো নেতৃত্বৰ ওপৰতে সকলোখিনি অৰ্পণ কৰিছিল। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে বিজেপি আৰু UPPLৰ মাজত যিটো সংঘাত, আমি প্ৰতিদিনে প্ৰায় বিজেপি আৰু UPPLৰ এক সংঘাতৰ বাতৰি প্ৰতিদিনে আমি সংবাদ মাধ্যমত দেখিবলৈ পাওঁ। কিছুদিন আগতে দিলীপ শইকীয়াৰ মুখত শুনিবলৈ পালো যে বিজেপিয়ে যি আগন্তুক যি BTR নিৰ্বাচন আছে, BTR নিৰ্বাচনত অকলে খেলিব। কিছুদিন পিছত কৈছে আমাৰ মিত্ৰতাৰ কথাটো বিবেচনাধীন হৈ আছে। বিগত সময়তো আমি দেখিবলৈ পালো কি ধৰণে বিজেপি দলটোৱে আঞ্চলিক যিসমূহ জাতিসত্তা আছে, যিসমূহ জনগোষ্ঠীয় নৃগোষ্ঠীয় যি জাতিসত্তা আছে, তেওঁলোকক আত্মসন্মানক আঘাত কৰি তেওঁলোকে কি ধৰণে তেওঁলোকক গ্ৰাস কৰি গিলি পেলোৱাৰ প্ৰচেষ্টা হাতত লৈছে, এইটো গোটেই ভাৰততে সকলোৰে এইটো সৰ্বজন বিদিত কথা। গতিকে বিজেপিৰ যি কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ যি তেওঁলোকৰ ধাৰণা, সেই ধাৰণাৰ আচলতে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন ডাইভাৰ্ছ যিখন কাউণ্ট্ৰিত, ডাইভাৰ্ছ এখন দেশত বিভিন্ন জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বসবাস কৰা এখন দেশত সেই কথাটো সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক কথা। গতিকে আমি কংগ্ৰেছ দলে বিচাৰোঁ সকলো জাতি জনগোষ্ঠীয়ে সমভাৱাপন্নভাৱে সম অধিকাৰত বসবাস কৰিব লাগে। আৰু অসমৰ ভিতৰত আটাইতকৈ প্ৰাচীন যিটো ভূমিপুত্ৰ জনগোষ্ঠী বড়োসকলৰ যি স্বাভিমান, যি স্বাধিকাৰ, সেই স্বাধিকাৰ ৰক্ষা হ'ব লাগে। আৰু তেওঁলোকৰ প্ৰতি বিজেপিয়ে যি ধৰণে অন্যায় আৰম্ভ কৰিছে, বিজেপি দলটোৱে যি ধৰণে বড়ো আঞ্চলিক দলসমূহক, আঞ্চলিক শক্তিসমূহক বিভিন্ন ধৰণে অত্যাচাৰ আতিশয্য কৰি গ্ৰাস কৰি মানসিকভাৱে যি ধৰণে আক্ৰমণ কৰা আৰম্ভ কৰিছে, সেই কথাটো বন্ধ হ'ব লাগে। আৰু তাৰ কাৰণে আচলতে সেই কথাবোৰ যি শিক্ষিত যুৱচাম আছে বড়োলেণ্ডৰ BTR অঞ্চলৰ, তেওঁলোকে বুজি পায়, জাতীয় কংগ্ৰেছ দলৰ সৈতে সংযুক্ত হোৱাৰ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আজি তাৰ অংশস্বৰূপে আজি এই মানশ্ৰী বজাৰত এখন বিশাল যোগদান সভা যুৱ কংগ্ৰেছৰ আয়োজন হয়। ইয়াৰ পৰাই আমি যি আগন্তুক BTR নিৰ্বাচন আছে, সেই BTR নিৰ্বাচনতো যে আমি যুৱ কংগ্ৰেছে সক্ৰিয় ভূমিকা ল'ম, বড়ো জনতাৰ সৈতে লগত থাকি এখন প্ৰগতিশীল বড়োলেণ্ড গঠন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ যি আজিৰ বুলি নহয়, BTC চুক্তি গঠন হোৱাৰ পৰা এইটো কংগ্ৰেছ দলৰ অংগীকাৰ আছিল আৰু আজিও আছে। গতিকে সেই অংগীকাৰ আমাৰ প্ৰতিশ্ৰুতি আমাৰ থাকিব। আমি বড়ো ৰাইজৰ সৈতে, বড়ো ৰাইজৰ যি স্বাভিমান, সেই অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা আমাৰ সামৰ্থ্যৰে যিখিনি কৰিব পৰা হয় সেইখিনি আমি সকলোৱে কৰিম। আজি বিভিন্ন দল, BPF হওক, UPPL হওক, বিভিন্ন দলৰ পৰা আমাৰ যুৱ সমাজৰ বহুকেইগৰাকী প্ৰতিনিধি আজি যোগদান কৰিছে। এইটো মাত্ৰ আৰম্ভণিহে। ইয়াৰ পিছত আমি অধিক আৰু ত্বৰান্বিত কৰিম। আমাৰ কাৰ্যসূচীসমূহ বিভিন্ন অঞ্চলত লৈ যাম। বিভিন্ন অঞ্চলত আমাৰ ধাৰাবাহিকভাৱে কাৰ্যসূচী আয়োজিত হ'ব। আৰু আপোনালোকে দেখিবলৈ পাব কংগ্ৰেছ দলৰ যি সাংগঠনিক ভেটি BTC অঞ্চলত খুব ভাল এটা শক্তিশালী দিশত আগবাঢ়ি আহিব। সেইটো আপোনালোকে পৰৱৰ্তী সময়ত লাহে লাহে দেখিবলৈ পাব। মূল উদ্দেশ্যটো হ'ল যে BTC চুক্তি যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত বা মনমোহন সিং, তৰুণ গগৈ দেৱৰ নেতৃত্বত যি ধৰণে BTC চুক্তি সমাপন হৈছিল, তাৰপিছত পৰৱৰ্তীকালত হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক
শাসনভাৰ ল'লে, তেওঁলোকে শাসন চলালে প্ৰায় ১.৫ দশক ধৰি। কিন্তু তাৰ পিছতো সৰ্বসাধাৰণ বড়ো ৰাইজৰ যিবিলাক সমস্যা, BTC চুক্তি হোৱাৰ আগৰ বড়োলেণ্ডৰ যিসমূহ সমস্যা, আজিৰ যিসমূহ মই নিজে আজি যেতিয়া ৰাস্তাৰে আহিলোঁ, বিজনীৰ পৰা মানচি বজাৰলৈকে বিভিন্ন গাঁৱলীয়া ৰাস্তাৰে বহুতো সমস্যাৰ মাজে ভাৰাক্ৰান্ত। ক'ৰবাত বিজুলী নাই, ক'ৰবাত ৰাস্তা ঘাট নাই, এনেকুৱা ধৰণৰ বিভিন্ন দুৰ্গম অঞ্চলৰ মাজতো বড়ো ৰাইজ বসবাস কৰি আছে। আৰু BTR চুক্তি যেতিয়া হ'ল বিজেপি চৰকাৰ দিনত, আগৰ চুক্তিখনকে আপগ্ৰেড কৰি, সেই চুক্তিৰ 20% এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। কেৱল মাত্ৰ নিৰ্বাচনী টোপ হিচাপেহে ব্যৱহাৰ কৰি আমাৰ জনগোষ্ঠীয় ৰাইজক বিজেপিয়ে ব্যৱহাৰ কৰি আছে। কিন্তু বিজেপিৰ এইটো চৰিত্ৰই, বিজেপিৰ চৰিত্ৰটো হ'ল যে আঞ্চলিক শক্তিসমূহক মানে চেপি খুন্দি বস কৰি একেবাৰে গিলি পেলাব লাগে, লৈ একটা কেন্দ্ৰীভূত যি চেণ্ট্ৰেলাইজ পাৱাৰ ছিষ্টেম তেওঁলোকে এষ্টাব্লিছ কৰিব লাগে, য'ত দিল্লীৰ পৰা সকলো কণ্ট্ৰল হ'ব, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সকলো কণ্ট্ৰল কৰিব, আৰু গুৱাহাটীত হিমন্ত বিশ্ব শৰ্মাই কণ্ট্ৰল কৰিব। ইয়াত প্ৰমোদ বড়োৰো কোনো অধিকাৰ নাথাকিব, হাগ্ৰামা মহিলাৰীৰো কোনো অধিকাৰ নাথাকিব, জয়ন্ত বসুমতাৰীৰো কোনো অধিকাৰ নাথাকিব। কেৱল মাত্ৰ তেওঁলোকক হাতৰ পুতলা কৰি ৰাখিব খোজে বিজেপিয়ে। এই কথাটো কিন্তু কংগ্ৰেছে কৰা নাছিল। কংগ্ৰেছে BPF-ক সমান সন্মান দিছিল, সমান সমভাৱাপন্নভাৱে BPF-ক যি কাউন্সিল ইলেকশ্যন আছিল, আমাৰ যি বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে কোনোদিনে BTADত জোৰ জবৰদস্তি প্ৰৱেশ কৰাৰ চেষ্টা চলোৱা নাছিল। কিন্তু বিগত সময়ত আমি দেখিবলৈ পালোঁ বিজেপিৰ যিগৰাকী প্ৰতিনিধি আছে, ইয়াতে আচলতে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ অনুগত বা সৌহাত বুলি ক'লেও ভুল নহ'ব অৰূপ দে, যদি বিতৰ্কিত যিগৰাকী EM, অৰূপ দেৰ বিভিন্ন বিতৰ্কিত কথা আমি দেখিবলৈ পাওঁ। বিভিন্ন দুৰ্নীতিৰ কথা অৰূপ দেৰ, বা তেওঁ বড়ো ৰাইজক কৰা বিভিন্ন অপমানসূচক কথা, বা UPPLক তেওঁ যি ধৰণে আক্ৰমণ কৰে, অপমান কৰে, এইবিলাকতো সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। গতিকে বিজেপিয়ে এফালেৰে গলত ধৰে আৰু এফালেৰে গলত চেপি ধৰে, এনেকুৱা এটা মানে পলিচি বিজেপিয়ে লৈছে। এফালে কান্ধত ধৰি বন্ধুত্বটো দেখুৱাব, কিন্তু লাহে লাহে গলত চেপি একেবাৰে মাৰিয়ে পেলাব। গতিকে বিজেপিৰ এই ধৰণৰ যি সামগ্ৰিকভাৱে যিটো ষড়যন্ত্ৰ হৈ আছে, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজিব, যাতে বড়ো ৰাইজৰ, অসমৰ আটাইতকৈ যি সংগ্ৰামী এটা জনগোষ্ঠী বড়ো ৰাইজ, বড়ো জনতাৰ যি স্বাভিমান, তেওঁলোকৰ যি অধিকাৰ, ভূমিপুত্ৰসকলৰ তেওঁলোকৰ যিসমূহ অধিকাৰ আছে, তেওঁলোকৰ স্বাভিমান আছে, সেই ৰক্ষা হ'ব লাগে। তাৰ কাৰণে কংগ্ৰেছে আমি যুঁজি যাম।